এবাৰ চাকৰি পাবা ন তুমি হা উৎপাদন থাকিবি দে ফকতীয়া যদি কাম কৰ সবা দ চাকৰি পাবা বুলি আকৌ শিকিবা নাজানো কথা ক'বলে এপাকত খং উঠে তাইৰ যেতিয়া ফুচকা খাবি নেকি বুলি মাইনুৱে তুমি বৰাই নেদেখিলে হয় তহঁত দুজনী কথা নাই বতৰা নাই চিধা যে ইয়াত খালি পইচা কোনে দিব এবাৰ আপোনাৰ ল'ৰাই পৰা চাকৰি পাইহে ঘৰলৈ আহিব দেই নমস্কাৰ সকলোকে কি খবৰ আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এয়া ৰাতিপুৱা ভণ্টিক স্কুলত থ'ব যাব ওলাইছোঁ আজি মোৰ মানে কলেজ নাযাওঁ সেইকাৰণে আৰু বিশ্বকৰ্মা পূজাৰ দিনাখন তাই মানে আমাৰ ঘৰত থাকিবলৈ আহিম বুলি কৈছিলে দেই তাৰপৰা মই ক'লোঁ ৰাতিখন এতিয়া আহিব নালাগে আৰু মই নাযাওঁ আনিবলৈ স্কুটিত তেলো নাই বুলি ক'লোঁ তাৰপিছত কালি তাই মানে স্কুলৰ পৰা আহোঁতে মাছ ৰাস্তাতে তাইক লগ পালোঁ ভাবিলোঁ ঘৰত নমাই থৈ যাম বুলি তাৰপৰা নমাই থৈ নগ'লোঁ আৰু ডাইৰেক্ট একেবাৰে ঘৰলৈকে লৈ আহিলোঁ এজনী এতিয়া যায়গৈ তাই স্কুল আছে যে স্কুলত তাতে আকৌ পৰীক্ষা হ'বলৈও হৈছে স্কুলত পইচা দিবলৈও আছে বোলে সেইকাৰণে যাবই লাগিব বুলি কৈছে এতিয়া মই তাইক থৈ আহোঁগৈ স্কুলত আকৌ আহিবি নেকি হা পিছবিলাকে এতিয়া আকৌ তোক নানোগৈ আৰু পিছবিলাকে বেলেগ কেইদিনাখন যেতিয়া আকৌ স্কুলৰ পাওঁতে লগ পাম ন তেতিয়া আকৌ এনেকৈ লৈ গুচি আহিম দেই ভণ্টিক থৈ অহাৰ পিছত মই এতিয়া মাহঁতৰ ঘৰত সোমাইছোঁহি মোনা কেইটামান নিবলৈ আছিলে সেইদিনাখন যে শাক পাচলি দিছিলোঁ অমিতা চমিতা দিছিলোঁ আৰু তাৰে মোনাকেইটা আজি ঘৰলৈ লৈ যাওঁ বোলো তাকে সোমায়ো এতিয়া আহি পাইছেহি পোনে ভণ্টিক থ'ব গৈছিলে মানে ডাঙৰ ভণ্টিক স্কুলত থ'ব গৈছিলে ময়ো ভণ্টিক থৈ আহিলোঁ সৰু ভণ্টিক ফুচে না কাপোৰ ল'লে বুলি কোৱা শুনিছিলোঁ মানে দিন হ'ল বাৰু দেখাম বুলি কৈছে আৰু দেখুওৱা ফুচে জহাই আছিলে মোক কেইবাযোৰ লৈ থৈছোঁ বুলি এইকেইযোৰ চিলাই মেলি ৰেডি কৰি থৈছোঁ চিলাই মেলি ৰেডি কৰি থৈছোঁ ধুনীয়া লাগিছে আকৌ দেই এই কাপোৰযোৰ এখন কি গৈ আছে যে ভাগিলেও কেনেকৈ থওঁ ইয়াত লগাই থ'লোঁ নেকি এইযোৰ কাপোৰযোৰ সঁচাকৈ ধুনীয়া লাগিছে কিমান লৈছে দাদা মই এনেকুৱাযোৰ নাম বজাৰত চাইছিলোঁ এনেকুৱা নহয় অকণমান বেলেগ সেউজীয়া ৰঙৰ ফুল আছিলে নেকি বহুত ধুনীয়া লাগিছিলে ভিডিঅ' নকৰিবি আকৌ একো নহয় তাই জেগাই উঠিব গালি পাৰিব তাই এদিনো নিপিন্ধাকে মোৰ ভিডিঅ' এনেই তুমি জাষ্ট কেনেকুৱা লাগিব তাইক সেইটোহে চাইছা ধুনীয়া লাগিছে পূৰা বগা লাগিছে কাপোৰযোৰ সৈতে আমি এতিয়া গৈছোঁ এটা পাৰ্চেল আনিবলৈ পাৰ্চেল এটা আহিছে বোলে তাকে লৈ আহোঁগৈ ব'লা লোৱা একো না বাদ দিয়া নালাগে তোমাৰতো কলেজৰ লগৰখিনিৰ লগত কিন্তু ৰবাব টেঙা খোৱাৰ এটা কিন্তু বেলেগ আমেজ আছে দেই এয়া চয়নিকা আৰু ৰূপান্তি আনিছিলে দুটা ৰবাব টেঙা খাই যে ইমান ভাল লাগিলে সিহঁতৰ লগত আৰু প্ৰথমবাৰ খাইছোঁ যে সেইকাৰণে বেছিয়ে ভাল লাগিলে পিছে চয়নিকাই নাখায় দিয়ে তাই বেমাৰ হৈছে সেইকাৰণে আমাৰ আজি টেঙা খাম এনেকৈ নহ'লে পেটিকি দিয়া পেটিকি আকৌ চকুৱে মুখে সানি নল'বি চয়নিকা পুৰিবই আৰু ডাঙৰ ডাঙৰ বহুত মই মোক হেৰিখন কিবা কৰি থওঁ টেঙা নাখাওঁ ঐ আজি চয়নিকাৰ টেঙা পূৰা একদম ঠেচি ঠেচি খুৱাই দিওঁ ব'ল চাদতে কমেণ্ট চাই চাব কেনেকৈ ঠেচি ঠেচি খুৱাম বুলি নিচিনা লাগিছে ভাল লাগে কলেজৰ পৰা পোনে আহি পালোহি কলেজৰ লগৰখিনিৰ পৰা টেঙা চেঙা খালোঁ মেলিলোঁ এতিয়া মানুহজনক এপ্লাই এটা কৰি দিব যাওঁ SSCৰ ভাবিলোঁ এবাৰ তেখেতেও দি চাওক কি বা হয় যিহেতু আমি বেলেগ এটা কামত লাগি আছোঁ কামটো ছাকচেছ হওঁ নহওঁ অৱস্থা হৈ আছে বাৰু হ'লে মানে একো নাই তেওঁ সেইটো কামটো কৰিব পাৰিব কি কাম সেয়া বাৰু কামটো হ'লেহে আপোনালোকক জনাম দেই আৰু এতিয়া কি হয় সেই যদি SSCটো তেখেত যদি পাই যায় মানুহজন ওখ ন ষ্ট্ৰঙো হয় গতিকে পাই যাব পাৰে কোনো ঠিক নাই কপালৰ কথাহে আৰু এতিয়া যদি তেওঁ পাই যায় তেতিয়া আমাৰ যিটো কাম ষ্টাৰ্ট কৰা হৈছে সেই কামটোত বেলেগ এজন মানুহকো ৰাখিব পাৰিম নাইবা মোৰ যদি গ্ৰেজুৱেশ্যন কমপ্লিট হৈ যায় পিছত যদি মই নাপাওঁ বা মই হ'লেও কামটো চলাব পাৰিম কিন্তু এতিয়া ভাবিছোঁ যে তেখেতক সেইটো মই এপ্লাই কৰাই দিওঁ কি ঠিকনা ভৱিষ্যত পাই যাব পাৰে চবফালে আমি মানে মুখখন মেলিবই লাগিব এতিয়া তেখেত পাছফালে গৈছে নেকি মই এতিয়া ওলাই মেলি হৈ গ'ল দেখিছেনে কিমান ঘামিছোঁ আৰু ইমান গৰম হৈছে এতিয়া আমিও গৈ থাকোঁ আৰু তেখেত আহি পাই মানে মই ভাতকেইটা খাই লওঁ তেখেত আহি পাই মানে নহয় তেখেত আহি লোৱাৰ পিছতে যাওঁ ময়ো তাৰ আগতে ভাতকেইটা খাই লওঁগৈ যিটো কলেজৰ পৰা আহি পাইছোঁ এতিয়া 4টা বজিবলৈ হ'ল ৰাতিপুৱা ভাত খাই যোৱা 9টা বজাতে এতিয়া ভাতকেইটা খাই লৈ আমি গৈ থাকোঁ আৰু ঠিক আছে ভাত
এবাৰ আপোনাৰ ল'ৰাই পুৰা চাকৰি পাইহে ঘৰলৈ আহিব দেই। ভালে হ'ব দেই, ভালে পাব। এবাৰ আপোনাৰ হুকে হুকা ইমান চফা উঠিছে কৈছে। চফা উঠিছে, ভালে ধুনীয়া হৈছো পাই। সঁচাকে ধুনীয়া হৈছে। এটা হ'ল চিকেন নাই হ'ল নাই তোমাৰ? ঐ ধুনীয়া হৈছো, ৰাতিপুৱাৰ পৰা চুলি এবাৰো বনোৱা নাই। ধুনীয়া হৈছো। ফাইনেলি এতিয়া একদম মানে যাওঁ অনলাইনটো কৰি থৈ আহোঁগৈ। এবাৰ চাকৰি পাবা ন তুমি? হা উৎপাত কৰি নাথাকিবি দে ফকতীয়া যি টি কাম কৰ ঐ, মুচবা ৰ চাকৰি পাবা বুলিহে কৈছো কিবা দিছি। অঁ নাজানো কথা ক'বলৈ সেইজনী মা বাই বাই দেই। বাই বাই। যাওঁ গৈ চাকৰি লৈহে আহিম আৰু যা যা লৈ এপ্লাই কৰিব যাওঁ কিন্তু চাকৰি লৈহে আহিবা বুলি কৈছে দেখো দিছি। অঁ নাজানো কথা ক'বলৈ সেইজনী মা বাই বাই দেই। বাই বাই। যাওঁ গৈ চাকৰি লৈহে আহিম আৰু যা যা লৈ এপ্লাই কৰিব যাওঁ কিন্তু চাকৰি লৈহে আহিবা বুলি কৈছে দেখো। এইপিনে আকৌ এখেতে জেভলিং থ্ৰ'হে কৰি আছে। মই কৈছোঁ দৌৰা অকণমান দৌৰা তেতিয়াহে পাৰিবা ন SSC টো পাছ কৰিবৰ কাৰণে। তেখেতে আকৌ নদৌৰে একদম পূৰা জেভলিং থ্ৰ' কৰি থাকে। এতিয়া যাওঁ আমিও। এইপিনে আকৌ এখেতে জেভলিং থ্ৰ'হে কৰি আছে। মই কৈছোঁ দৌৰা অকণমান দৌৰা তেতিয়াহে পাৰিবা ন SSC টো পাছ কৰিবৰ কাৰণে। তেখেতে আকৌ নদৌৰে একদম পূৰা জেভলিং থ্ৰ' কৰি থাকে। এতিয়া যাওঁ আমিও। এয়া এতিয়া সৈতে চয়নিকাক লগ পালোঁ। লাষ্ট কিহলে কৰি থাকা এতিয়া মানে দুইজনী কিবা এটা খাই থৈ আহোঁগৈ। পানীপুৰি খাবি? পানীপুৰি খাওঁ একো নাই খাওঁগৈ ব'ল। দুইজনী পানীপুৰি খাই থৈ আহোঁগৈ। পাঞ্জলে অনলাইনটো কৰিবলৈ দি থৈ আহিছোঁ পানীপুৰি। এইপিনে আমাৰ টেকেলি আহি গ'ল। মোক ফ'ল' কৰি দিব দেই ইনষ্টাগ্ৰামত। ব'ল এতিয়া আকৌ কিবা খাওঁ বুলি কৈছিলি খাওঁগৈ। এবাৰ মই নাখাওঁ তহঁতি খাবি। আৰু দুজনী আহিছে যে মানে সিহঁতৰ দুজনীক এবাৰ খুৱাই আনোগৈ। অঁ তহঁত দুজনী কথা নাই বতৰা নাই চিধা যে ইয়াত খালি পইচা কোনে দিব? মই দিয়াত নাই। তই খাওঁ নি ফুচকা আকৌ? নাখাওঁ মোক চিপছ খোৱা যদি খাম গৈ। চিপছৰ দোকানহে ক'ত পাম এতিয়া? তই নাখাওঁ নি? এপাকত খং উঠে তাইৰ যেতিয়া ফুচকা খাবি নেকি বুলি মাইনুৱে সোধে। একেবাৰে ডাইলগটো ভাল লাগিছে দেই। ধন্যবাদ। ট্ৰেণ্ডিং ডাইলগ। চুমি বৰাই নেদেখিলে হয় আৰু চুলি ডাল নেকি? আমাৰ অনলাইন কৰি হৈ গ'ল। এতিয়া খাই আহোঁ কিবা এটা। একেবাৰে আহি পাওঁতে আন্ধাৰে হৈ গ'ল। বাহিৰত পূৰা আন্ধাৰ আহি পালোহি। এতিয়া 7টামানে বজিলে। আজি মানে চাৰ্ভাৰটো বহুত ডাউন আছিলে যে সেইকাৰণে ইমান টাইম লাগিলে কৰোঁতে অনলাইনটো কৰোঁতে। বাকী চাকৰি পাবই আৰু বুলি এনেই কৈছিলোঁ এতিয়া ধেমালি কৰি তাতে আকৌ নক'ব বেয়াকৈ বোলে চাকৰি এপ্লাই কৰিব গৈছে বোলে পালেই আৰু তেখেতে বিশেষকৈ নপঢ়ে। বাকী দৌৰ চৌৰ এইবিলাকত পাৰিলেও মানে আশা নাই যে এনেকৈ পঢ়াটোত মানে পাৰিব বুলি। তথাপি অকণ জোৰ জা চলাব লাগিব। সিহঁতে জোৰ কৰিব লাগিব। এপ্লাইটো কৰিবৰ কাৰণে আনি নালাগে জোৰ কৰি দিব লগা হৈছে। হা তুমি পঢ়িবা এতিয়া গম পাইছানে? অকল জেভলিং থ্ৰ' কৰি থাকিলে নহয়। জেভলিং এটা লাগে বোলে 6,000 7,000 দি। মই এতিয়া ক'ৰ পৰা আনি দিওঁ বাৰু হয় নহয়? এতিয়া জেভলিং থ্ৰ' কৰিব এতিয়া ক'ত বা হয় মইতো একো নাজানোৱেই সেইবিলাক। বাকী আৰু তেখেতে কৰিমগৈ বুলি ক'ৰবাত কৈ আছে য'তে হয় ত'তে। এতিয়াৰ পৰা প্ৰেক্টিচ চলাই আছে। কিন্তু জেভলিং থ্ৰ'তছে যদি তেওঁ SSC টোত বেছি গুৰুত্ব দিয়ে তেতিয়াহে কিন্তু মানে তেখেতৰ লাভটো বেছি আছে। বাকী তেখেতৰ কথা আৰু কি কৰে। এতিয়া ময়ো যাওঁ মাহঁতৰ ঘৰত। মানে আজি দেউতা আহিছে। ৰাতিপুৱা আহি পালেহি বোলে। মায়ে ফোন কৰি ক'লে দেউতা আহিছে গম নাপাওঁ নি বুলি। আচলতে মই যোৱাকালি আহিব বুলি ভাবিছিলোঁ দেউতা। তাৰপিছত মানে অহা কাইলৈ আহিব বুলি ভাবিছিলোঁ। তাৰপিছত ক'লে যে আজি আহিছে বুলি মানে আজি ৰাতিপুৱা পালেহি। মই মানে ডেটটো খেলি মেলিকৈ ভাবি আছিলোঁ আৰু দেউতা ৰাতিপুৱাই আহি পালেহি। এতিয়া ময়ো মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ দেউতাক চাই থৈ আহোঁগৈ যিহেতু ইমান দিন দেউতাক দেখা নাই ন। দেউতা আজি বহুত দিন হ'ল অহাই নাছিলে ঘৰলৈ। শিলচৰত আছিলেগৈ কামৰ সূত্ৰে। দেউতা হোটেল এখনত আছিলে আৰু এতিয়া ময়ো যাওঁ দেউতাৰ ওচৰৰ পৰা আহোঁগৈ। মানুহজন আৰু মই যাম দুইজন। আমি আহি পালোহি মাহঁতৰ ঘৰ। এইটো আহিছে দেই লম্বু আহিছে মোৰ লগত। পূৰা গুড জব। ঘামচি উঠিছে নাই? ঘামচি ইমান গৰমতো বাৰী চাফা কৰি আছো। আমি ফেনৰ তলত থাকিও শান্তি পোৱা নাই। হা তুমি নোযোৱা তেন্তে? দেউতা যায় পূৰা পেটলা বনি গৈছে।
হা অঁ অঁ কিয়লো পকুৰী আৰু খা ইছ, গোটেই পেকেটকে লৈ দিছে বান্ধি কি টিউশ্যন যা এয়া হৈছে দেউতাই অনা মিঠাই মই খালোৱে আৰু আগ ধৰি যা মাদৈ এই মই চাহ কি বনাইছে কি বনাই আছে এইবিলাক কামনে কামনে বোলা চাৰিআলি পৰা আহোঁগৈ ঘৰলৈ যাওঁ এতিয়া আমিও গৈ আহোঁগৈ চাৰিআলিৰ পৰা মানে ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড কি নাজানো মানে মায়ে জেৰক্স কৰিব দিছে জেৰক্স কৰি আনোগৈ ফাৰ্ষ্ট যাওঁ জেৰক্স কৰোঁগৈ আৰু আজি ভিডিঅ'টো ইমানে বাই বাই